মানুহবিলাকক তেওঁলোকে একেবাৰে কাম নাইকিয়া মানুহত পৰিণত কৰি মানে কংগ্ৰেছৰ পৰা অহা মানুহবিলাকে গোটেই দলটো হাইজেক কৰি পেলালে। বিজেপি দলটো এতিয়া সম্পূৰ্ণৰূপে হাইজেক কৰি পেলালে। কংগ্ৰেছৰ ভিতৰত যিবিলাক একদম চিণ্ডিকেটপন্থী আছিলে, ২ নম্বৰী দালালি যিবিলাক আছিলে, সেইবিলাকে এতিয়া সম্পূৰ্ণৰূপে বিজেপি দলটো দখল কৰি পেলালে। সেইকাৰণে মই বাৰম্বাৰ কৈ আছোঁ যে বিজেপি দলটো এতিয়া HBH কোম্পানী প্ৰাইভেট লিমিটেডত পৰিণত হয়। হিমন্ত বিশ্ব শৰ্মা নামৰ যিজন অসমৰ ৰাজনীতিৰ আটাইতকৈ মানে বদমাছ যিজন ৰাজনীতিক, সেই আটাইতকৈ বদমাছ ৰাজনীতিকজনৰ লগত কংগ্ৰেছৰ পৰা যিবিলাক মানুহ আহিছিলে, সেই নতুন কংগ্ৰেছীবিলাকে বিজেপি দলটো দখল কৰি পেলালে। বিজেপিৰ পুৰণি নিষ্ঠাৱান কৰ্মীবিলাকক একেবাৰে মাৰি পেলোৱাৰ নিচিনা হ'ল। তেওঁলোকক নাপাত্তা কৰি দিলে। তেওঁলোকৰ দলৰ ভিতৰত কোনো গুৰুত্ব নাইকিয়া কৰি পেলালে। তেওঁলোকে একো কথাই এতিয়া মানে তেওঁলোকৰ কথা নৰজে এতিয়া দলত। তেওঁলোকক একেবাৰে মানে আপোনাৰ কি ক'ব আৰু আপোনাৰ মানে ভাংকুটা বাৰীত পৰিণত কৰি পেলালে। তাৰ ফলস্বৰূপে এতিয়া কি হৈছে যে পুৰণি বিজেপিৰ মানুহবিলাকৰ ভিতৰত উমি জুই জ্বলি উঠিছে। তেওঁলোকৰ খং উঠিছে। তেওঁলোকে নতুন কংগ্ৰেছী মানুহবিলাকৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে। আৰু মই ভাবোঁ যে এই বিদ্ৰোহৰ জুয়ে বিজেপিক এদিন পূৰা ছাৰখাৰ কৰি পেলাব। বিজেপিৰ ভিতৰত সম্পূৰ্ণৰূপে এতিয়া লবি ৰাজনীতি চলি আছে। HBH কোম্পানী প্ৰাইভেট লিমিটেডে পুৰণি নিষ্ঠাৱান বিজেপিসকলক এনেকৈ সাংঘাতিক ধৰণে এনেকৈ অৱদমিত কৰাৰ কাৰণে আমিও দুখ পাই আছোঁ। মই আশা কৰোঁ যে পুৰণি বিজেপিৰ মানুহবিলাকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব, ইয়াৰ বিৰুদ্ধে মাত মাতিব আৰু ইয়াৰ বিৰুদ্ধে মাত পাতি তেওঁলোকে তেওঁলোকৰ দলত নিজৰ স্থান উলিয়াই ল'ব পাৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ দেখিবলৈ পাইছোঁ যে বিজেপি ফালৰ পৰা ভগৱানৰ অৱতাৰ বুলি বহুকেইগৰাকী নেতাই কৈছিলে, আৰু প্ৰাইম মিনিষ্টাৰে এতিয়া শেহতীয়াকৈ কৈছে তেওঁ মানে পৰমাত্মাই তেওঁক প্ৰেৰণ কৰিছে, তেওঁ জৈৱিক পদ্ধতিৰে মানে হিমন্ত বিশ্ব কি কয় আপোনালোকে দেখিছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আচলতে নিজকে ভগৱানৰ অৱতাৰ বুলি ব্যাপক ৰূপত প্ৰচাৰ কৰে। তেওঁ মানে ভগৱানৰ অৱতাৰ, সকলো ফেচিষ্টবিলাকে এই কামটো কৰে দেই। তেওঁ নিজকে ৰজাবিলাকে আৰু ফেচিষ্টবিলাকে সদায় মানে কি কৰে, আপোনাৰ নিজকে ভগৱানৰ অৱতাৰ বুলি প্ৰচাৰ কৰে। আৰু ভগৱানৰ অৱতাৰ বুলি প্ৰচাৰ কৰি কি কৰিব খোজে যে তেওঁলোকে ভগৱানৰ প্ৰতিনিধি হৈ আহিছোঁ, গতিকে আপোনালোকে মোক ভোট দিবই লাগিব, এনেকৈ কথা ক'ব খোজে। কিন্তু এইবাৰ ভাৰতৰ মানুহে নৰেন্দ্ৰ মোদীৰ প্ৰকৃত চৰিত্ৰ বুজি উঠিছে। সেইকাৰণে আপুনি ৰাজ্যে ৰাজ্যে দেখিবলৈ পাব যে বিজেপি বিৰোধী ঢৌ। এইবাৰ ক'তো নৰেন্দ্ৰ মোদীৰ ঢৌ নাই। নৰেন্দ্ৰ মোদীক এইবাৰ মানে ঠেলি গটিয়াই মানুহে বাহিৰ কৰি দিবৰ কাৰণে আগবাঢ়িছে। মই আপোনালোকক কৈ যাব খুজিছোঁ যে 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপি আৰু NDA মিলি সৰ্বাধিক 240ৰ পৰা 250খন আসন লাভ কৰিব। তেওঁলোকে এইবাৰ চৰকাৰ গঠন কৰিব নোৱাৰে। এইবাৰ ইণ্ডিয়া মৰ্চাই চৰকাৰ গঠন কৰিব আৰু বিজেপিক আমি এইবাৰ ক্ষমতাৰ পৰা খেদি পঠিয়াব পাৰিম আৰু দেশক আমি সাম্প্ৰদায়িক বিভাজনৰ পৰা ৰোধ কৰিব পাৰিম। সাম্প্ৰদায়িকভাৱে দেশখন খতম কৰি দিয়া, ফেচিবাদী নীতিৰে খতম কৰি দিয়া দেশখনক পুনৰুদ্ধাৰ কৰিব পাৰিম। মই আশা কৰোঁ যে 2024 নিৰ্বাচনে মোদীক চিৰকালৰ কাৰণে অতীতত পৰিণত কৰি পেলাব।